গাইজ মজা হৈছে আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি পেলাই চাব আপোনালোকেও ভাল পাব খাই হেল্ল' গাইজ কি খবৰ আপোনালোকৰ মই ৰিপনে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ আজি এটা সুন্দৰ খানা বনাম বুলি ভাবিলোঁ যিটো আপোনাৰ পনীৰ দিম পনীৰ দি তাৰ লগত অলপ দহি দি পেলাই বনাম খানাটো কেনেকুৱা হয় ভিডিঅ'টো চাই ক'ব আৰু আপোনালোকে মোৰ যদি চেনেলটোলৈ প্ৰথম আহিছে বা চেনেলটো চাই আছে বৰ্তমান ভিডিঅ'টো চাই আছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' পাই থাকিব আপোনালোকৰ মাজৰ এজন বুলি ভাবি মোৰ চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰে আমাৰ আহি গ'ল বজাৰ এফালে আছে আপোনাৰ আমুলৰ পনীৰ লগত এফালে আনি লৈছোঁ আপোনাৰ মটৰ পাকেট মটৰো আনিছিলোঁ আৰু এফালে দহি এয়া আলুগুটি লৈ লৈছোঁ কেইটামান বিলাহীটো আছেই লগত পনীৰটো ধুনীয়াকৈ কাটি ল'লোঁ সৰু সৰু পিচ কৰি পেলাই কেৰাহীখন পাতি দিলোঁ অলপ টাইম গৰম হ'ব দিওঁ যিটো মটৰ আনি থোৱা আছিলে গোটেইটো বৰফ মাৰি আছে সেইকাৰণে কি কৰিব গম পাইছে আপোনালোকে তাত অকণমান ঠাণ্ডা পানীত তিয়াই পেলাই থৈ দিব 5 মিনিটমান গাইছ আমাৰ কেৰাহীখন গৰম হৈ গ'ল ধুনীয়াকৈ তেলটো ঢালি দিলোঁ পনীৰটো এপিচ দুপিচকৈ ঢালিছোঁ আমাৰ এয়া পনীৰ ভাজি ৰেডি হৈ গ'ল এফালে আছে পনীৰ ধুনীয়াকৈ ভাজি ল'লোঁ তাৰপৰা এইফালে আপোনাৰ মটৰকেইটা তিয়াই পেলাই থৈ দিছিলোঁ এতিয়া বৰ্তমান পানী পোৱা উলিয়াই পেলাই থৈ দিয়া আছে দহিটো বাতিত বাকি ল'লোঁ ধুনীয়াকৈ তাৰ মাজতে একাপ খাই লওঁ আমি সুন্দৰকৈ চাহ এইফালে আছে আপোনাৰ আদা জলকীয়া নহৰু খুন্দি ল'লোঁ মিক্স কৰি পেলাই তিনিওটা এইটো পিঁয়াজ কাটি ল'লোঁ মিহি মিহি এইফালে আপোনাৰ বিলাহী কাটি ল'লোঁ ইয়াত পনীৰ চৰি এইটো হৈ গ'ল মটৰ এইটো আলুগুটি সৰু সৰুকৈ কাটি লৈছোঁ পিচ কৰি ইফালেতো পনীৰটো আছেই পনীৰ মটৰ চব্জিত যদি পনীৰ মছলা নহয় কি হ'ব তেতিয়াহ'লে সেইকাৰণে মই দি আছোঁ এইটো মটৰ পনীৰ মিক্স এইটো পনীৰ মছলাটো আছিলে ইয়াত দি আছোঁ আপোনাৰ ৰেড চিলি অকণমান লগতে দি আছোঁ আপোনাৰ এইটো তেজপাত আছে ইয়াত ৰং ইলাইচি ক'লা জালুক মিক্স আছে এইবিলাক যোগাৰ কৰি হৈ গ'ল এতিয়া বৰ্তমান আপোনাৰ এখন কেৰাহী পাতি ল'লোঁ কেৰাহীখন গৰম হৈছে তাত দি দিম আপোনাৰ যিকণ পনীৰ ভাজিছিলোঁ তেল বাচি গৈছিলে তাৰ তেলটোৱে ইউজ কৰিছোঁ মই ইয়াত তেলটো গৰম হোৱাৰ লগে লগে দি দিলোঁ আপোনাৰ কাটি থোৱা পিঁয়াজখিনি পিঁয়াজ অকণমান টাইম গৰম হ'বলৈ দিওঁ পিঁয়াজটো ৰঙা পোৱাৰ লগে লগে দি দিলোঁ মই এয়া আদা নহৰু মিক্স যিটো আছিলে সেইটো ঢালি দিলোঁ ইয়াত কেৰাহীখনত ঢালি দিলোঁ ৰং ইলাইচি আৰু তেজপাত জালুকো আছিলে লগতে কাটি থোৱা বিলাহীখিনি দিলোঁ বিলাহীখিনি দি লৈ আপোনাৰ ঢাকোনটো মাৰি দিলোঁ কমচে কম 5 মিনিটমানৰ কাৰণে যাতে ভালদৰে মিক্স হয় গোটেইবোৰ পনীৰ মছলা দিলোঁ আৰু লগতে আছে ৰেড চিলি মই নিমখো ঢালি দিলোঁ আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দিব আৰু লগতে হালধি ঢালি দিলোঁ মছলা বুলিবলৈ বৰ বিশেষ একো নিদিওঁ মছলা বুলিবলৈ ইমানটোৱে আছিলে গোটেই সোপা মিক্স হোৱাৰ পাছত মই দিলোঁ আলু আৰু আপোনাৰ গ্ৰীণ মটৰ দি কেৰাহীখনত ধুনীয়াকৈ লৰাই দি পেলাই ঢাকোনটো মাৰি দিলোঁ আজি পনীৰ লগত থকা সকলোতকৈ স্পেচিয়েল বস্তুটো হৈছে দহি দি পেলাই বনাই আছোঁ পনীৰ দহিটো মই ঢালি দিলোঁ ধুনীয়াকৈ বস্তুখিনি লৰাই দিলোঁ আৰু ঢাকোন মাৰি দিলোঁ বৰ্তমান এয়া আমাৰ খানা ৰেডি হৈছে আৰু অলপ পানী এড কৰিছোঁ কিয়নো যিহেতু অকণমান বস্তুবোৰ উতলিব লাগিব আপুনি গেছটো অলপ কমাই দিলে যিমান দেৰি উতলিব সিমানেই ভাল খাবলৈ টেষ্টি হ'ব সকলোতকৈ শেষত ঢালিলোঁ মই পনীৰটো কিয়নো লাষ্টতে দিলোঁ যিহেতু পনীৰটো ভাজি থৈ দিয়াই আছিলে হয়তো আধাটো পনীৰটো হৈয়ে আছে বেছি টাইম নালাগে সি ধুনীয়াকৈ বইল হওঁতেনে পনীৰটো ঢাকি দিলোঁ আৰু লাহে ধীৰে লৰাই দিছোঁ চাব যাতে পনীৰটো ভাগিব নিদিব গোটা পিচ হৈ থাকিবলৈ দিব তেতিয়া খোৱাৰ সোৱাদটো বেছি এয়াই হৈছে সেয়াই যাদুকৰী পাতটো যিটো দিলে খানাৰ সোৱাদ টেষ্ট সকলোখিনি সি বেলেগ কৰি পেলায় আৰু সেয়া হৈছে ধনিয়া পাতটো দি পেলাই অলপমান লৰাই নিদিলোঁ ওপৰে ৰাখিব ধনিয়া পাতটো খাই ভাল লাগে ধনিয়া পাতৰ গোন্ধ আহিলে খানা ৰেডি হৈ গ'ল আমাৰ এইফালে পনীৰ চব্জি এয়া পনীৰ এইফালে চালাডটো লৈ লৈছোঁ যিটো ফেভাৰেট হয় মোৰ
এফালে আছে নেমু একণ, জলকীয়া 2টা। মই খাওঁ। বাট ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব নিশ্চয়। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনোৱাত উৎসাহিত কৰে। সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আৰু বলক মই আজি খানাটো খাই লওঁ। প্ৰথমতে ষ্টাৰ্ট কৰোঁ পনীৰৰ অকণৰ সৈতে টেষ্টটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে লগৰ সকলোৱে খালে ধুনীয়া হৈছে কৈছে। মই খোৱা নাছিলোঁ, খাই লওঁ। গাইজ মজা হৈছে। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি পেলাই চাব। আপোনালোকেও ভাল পাব খাই। বলক এতিয়া খাই লওঁ মই। লাজবাব এটা সোৱাদ।